নমস্কাৰ সকলোকে স্বাগতম জনাই আসাম এক্সপ্ৰেছ 24 ষ্টুডিঅ'ত মই কাইবশ্ৰী শইকীয়া। শৰতৰ বতৰত ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ উখল মাখল পৰিৱেশ। প্ৰান্তে প্ৰান্তে শুনা গৈছে কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ। প্ৰকৃতাৰ্থত বৃন্দাবনত কৃষ্ণই এই শৰৎ কালতেই গোপীসৱৰ সৈতে ৰাস কেলি কৰিছিল আৰু সেই কথাৰে গুৰু শংকৰদেৱে ৰচনা কৰিছিল কেলি গোপাল অংকীয়া নাট। শৰৎ পূৰ্ণিমাৰ পৰা অসমত উলহ মালহেৰে পালন কৰা হয় এই ৰাস উৎসৱটি। পুৰণিগুদাম বৰপানী গাঁও পাঠেকৰ চুক নামঘৰতো দেখা গ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কেলিগোপাল নাট প্ৰদৰ্শন। শংকৰী শিল্পী মিণ্টু কলিতাৰ পৰিকল্পনা আৰু পৰিচালনাৰে উপস্থাপন হ'ল সম্পূৰ্ণ কেলিগোপাল অংকীয়া নাটখনি, যিটো সময়ত একাংশ লোকে ৰাসক বিকৃত কৰাৰ অপচেষ্টা চলাই আহিছে, সেইটো সময়তে গুৰুজনাৰ অমৰ সৃষ্টিক জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰখাৰ বাবে যথেষ্ট লোকে শলাগ লোৱা পৰিলক্ষিত হয় পৰিচালকক।